হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ' মিনি ব্লগলৈ। আমাৰ ধন কবিবাৰত বহি আছে। এয়া আমাৰ দেউতাই কৰিছে খেতিখন। এয়া আমাৰ ছাৰে ইয়াতে বহি আছে জালখন লৈ কিনে। ব'লা আমি মাছ মাৰোঁ। এয়া আমাৰ জীৱ আহি গ'ল। এতিয়া আমি মাছ কেনেকৈ পুখুৰীত ধৰিলোঁ আপোনালোকক দেখুৱাম। জালেৰে মাছ মাৰিলোঁ নে হাতেৰে মাছ মাৰিলোঁ আপোনালোকক দেখুৱাম। এয়া চাওক, একে চাপতে কিমান মাছ আহি গৈছে। সৰু সৰু মাছ, দৰকিনা মাছ বুলি যে কয়। এয়া দেখিছে নহয়। এইবাৰ আমি হাজবেণ্ডে আৰু মই জালখন টানিম, মাছ পাওঁ নে নাই। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুনকৈ খুলিছোঁ চেনেলটো, আপোনালোকে ছাপোৰ্ট কৰিব। এনেকৈ মাছ হাতেৰে ধৰিলোঁ, জালখন টানাতে নাপালোঁ। চাওক, এনেকৈ ধৰিলোঁ হাজবেণ্ডে আৰু মই। এনেকৈ মাছ বহু দিন হ'ল ধৰা নাই। বিয়াৰ আগতে ধৰিছিলোঁ ছোৱালী থাকোঁতে ঘৰত। আৰু ইয়াত মাছ মৰা এনেকুৱা পৰিৱেশ নাপাওঁ। এয়া চাওক কিমান ডাঙৰ মাছ পাইছোঁ। এয়া হাজবেণ্ডো পাইছে। এয়া এনেকৈ ঠাণ্ডাৰ দিনত মাছ বোলে এনেকৈ ৱালৰ তলত সোমাই থাকে। এয়া চাওক কিমান মাছ পাইছোঁ, আপোনালোকক দেখুৱাইছোঁ। এতিয়া মাছবিলাক নি কেনে আপোনালোকক ধুই কেনে দেখুৱাম কিমান মাছ পাইছোঁ। এয়া চাওক, এয়া কিমান ডাঙৰ মাছ দেখিছে নহয়। হাতেৰে ধৰিলোঁ, জালখনেৰে নাপালোঁ। সৰু মাছকেইটাই পালোঁ জালেৰে। এয়া চালনীত ঢালি ল'লোঁ। ধুনীয়াকৈ ধুই কেনে আপোনালোকক দেখাই আছোঁ। ইমানখিনি মাছ খাবলৈ যিহেতু একেদিনাই নোৱাৰিম, মাছ খোৱা আমাৰ বেছি মানুহ নাই, আৰু সেইকাৰণে অকণমান তিয়াইও থ'ব লাগিব। এয়া চাওক কিমান তাজা তাজা মাছ। এয়া চাওক কিমান ডাঙৰ মাছ হাতেৰে ধৰিলোঁ পুখুৰীত। এইবিলাক কি কয়, সেই জাপানী কয় বুলি কয়। এয়া আমাৰ জীৱ দেখিছে নহয়। মাছ এটা জঁপিয়াই পৰিলে তাই ভয়তে একেবাৰে লৰ মাৰিছিলে। এয়া লাষ্টত শেষত তিয়াইও থৈ দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।